Hello guys, কি খবৰ আপোনালোকৰ আমাৰ অঞ্জু ফুড ইটিং চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো। গাইস আজি হাতত কাচি লৈ পথাৰলৈ গৈ আছো যিহেতু আঘোণৰ বতৰ ধান কাটিব লাগিব। ধান কাটিবৰ কাৰণে আজি আত্মসহায়ক গোট লগাইছো। এই গৈ আছো ধান কাটি আছে গাঁৱৰ মানুহে। এই আমাৰ পথাৰৰ পৰিৱেশ। এই অঞ্জু গান গাই গাই গৈ আছে। এই আগতো গৈছে। গাইস এয়া ৰদ পৰিব বুলি ঢাকি গৈছে অঞ্জুৱে, গামোচা ঢাকি গৈছে। কলা হ'ব বুলি সেইকাৰণে মইতো ক'লেই হ'ব দৰকাৰ নাই। ধান কাটি কেনেকুৱা ৰদটো আজি পুৰা ৰদ দিছে বাও। আৰু যেহেতু গোট লগাব সেইকাৰণে খানা পিনা লৈ আহিছো। কি হ'ব অঞ্জু আজি কি খানা হ'ব? আপং মানে লাও পানী। ভিডিঅ'টো শেষলৈকে চাই থাকিব। একচুৱেলি পথাৰতে বেছি ভাল, ইমান ফূৰ্তি লাগে পথাৰতে। ঘৰত নাথাকে আৰু এইটো বতৰত পথাৰতে থাকে মানুহবোৰ। জীৱনে এনেকুৱা বুলি কৈছে। আৰু এয়া পথাৰত কলমৌ শাক আছে, কি কলমৌ ফুল, এইটো কলমৌ ফুল। আৰু কাটিম ধান কাটিম অঞ্জুকো কাটিম, ধানৰ লগতে অঞ্জুকো কাটিম। গাইস আপোনালোকক দেখাব বিচাৰিছো আৰু বেছি ভাল লাগিছে। আমাৰ পথাৰৰে কাষত একেবাৰে ওচৰত লাগি আছে ইটা ভাটাৰ লগতে এইটো মাটি খান্দি আছে জেচিবি। এয়া আপোনাক দেখুৱাই আছো, মাটি খান্দি আছে আৰু এয়া ইটা তৈয়াৰ কৰা। বেছি ভাল লাগিছে এইবোৰ দেখি। এয়া ইটা আজু এইবোৰ লাল নহয় যে কেলে এতিয়া। এয়া জাপি থৈছে, এয়া ইটা জাপি থৈছে জেচিবি মাটি খান্দি আছে। দমকে জাপি থৈছে। ইয়া ইটা ভাটা হয় একেবাৰে আমাৰ পথাৰৰ কাষতে লাগি আছে। ভাল লাগে চাই। ৰদ যিহেতু গাইছো, ৰদ পুৰা ৰদ। ইটা জাপি থৈছে। এয়া হ'ল আজি ধাননি পথাৰ, দেখাই নাই যিহেতু ৰদ একেবাৰে ঢাকিছো মুখখন। নিজৰ চেহেৰাহে মই দেখি আছো। একো দেখা নাই। নহয় বেক কৰা আছে। দাৱনী গাই দিয়া এনেকে কাটিছো আৰু ভালকে কাটিব নাজানো, মুঠিটো বেয়া। এনেকুৱা মাৰ ধানৰ মুঠি তেনেকুৱা হ'ব আৰু তেনেকুৱা হ'ব নো ধুনীয়া নহয়। ধান কাটি আছে। Yang ikut sere, angin na idange. Get pot lagi. ধান নাই কেনেকুৱা লাগিছে? লাগে সঁচাকে লাগে। ঘৰতে নিজা লাগে ন, পথাৰতহে ভাল লাগে। সঁচাকে এইটোতো কি ডাঙৰ কথা ন। স্মাৰ্ট হৈছে কিন্তু। এতিয়া ৰন্ধুৱে কাটি আছে মূৰত, একেবাৰে মূৰত। গাড়ী কৈছে ভাল লাগিছে নে? অলপ পাছত লাও পানী ওলাব আৰু। লাও পানী বুজি পাইছানে? আপং
এতিয়া ৰেষ্ট লৈছে লাও পানী খাব লাও দুটা। পানীৰ লগতে এইটো মটৰ ভাজি লগত দুটা নকম মটৰ ভাজি Supak paling আৰু এবাৰ ইমানে ফূৰ্তি লাগিছে নে তোমাৰ বাহ 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 আজিহে দেখিছো দে দাৱনীয়ে যে ধান দাই ইমান ফূৰ্তি কৰে ধান পকাই জানি ডাবলি পাইছো নহলে কৈ পৰা পা সেইটো হয় বাৰু গাইস এতিয়া ঘৰলৈ গৈছোগে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ 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 টাটা টাটা কৰে অঞ্জু উল্টাহে হৈছে টাটা কৰ